हेलो फ्रेंड्स आमार टेस्ट सपोर्ट यूट्यूब चैनल स्वागतम जनाइছো और आजिर এই ভিডিওটোৰ যোগেদি আপোনালোকক দেখুৱাম টকা ধাৰলৈ লোৱা চুটি পত্ৰৰ আৰ্হি বা টকা ধাৰলৈ লোৱা চুটি পত্ৰ আপোনালোকে কেনেকৈ লিখিব তাকে এই ভিডিওটোৰ জৰিয়তে মই কমপ্লিট স্টেপ লিখি দেখুৱাম সো আপোনালোকে এতিয়াও যদি আমাৰ টেষ্ট সাপোৰ্ট চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি লব আৰু সাইডত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ অকনো নাপাহৰিব সো फ्रेंड्स দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো So friends, পোন প্ৰথমতে আপোনালোকক লিখিব লাগিব ওপৰত আপোনালোকক চুটি পত্ৰ বুলি লিখি লব লাগিব এনেকৈ চুটি পত্ৰ লিখি লব লাগিব তাৰ পাছত মই আজি আপোনাৰ নামটো ইয়া দিব আপোনাৰ যি নাম নহওক কিয় ইয়াতে আপোনাৰ নামটো এন্টাৰ কৰিব সৰি এন্টাৰ নহয় লিখি লব লিখাৰ পিছত আকৌ আজি দিব আজি ইংৰাজী 6 তাৰিখ 9 মাহ 2022 তাৰিখে মোৰ পকী ঘৰৰ বাবে টকাৰ আৱশ্যক হোৱাত একে গাঁৱৰে শ্ৰী আপুনি কাৰ পৰা ঋণটো লৈছে বা টকা ধাৰলৈ লৈছে তেখেতৰ নাম ইয়াত উল্লেখ কৰিব তাৰ পাছত ৰৰ পৰা মাহে শতকৰা 3 টকা বেকেটত আকৌ আখৰেলে লিখি দিব 3 টকা বুলি 3 টকা শতকৰা 3 টকা সুতৰ হিচাপত সুতৰ 30,000 আপোনালোকে ইয়াত আখৰটো লিখি দিব 30,000 টকা ধাৰলৈ লওঁ পিছতে কিমান দিনৰ বাবে আপোনালোকে টকাটো লৈছে আৰু কিমান দিনৰ ভিতৰত আপোনালোকে টকাটো ৰিটাৰ্ণ ঘূৰাই দিব তাকো ইয়াত উল্লেখ কৰিব 2 বছৰৰ অন্তত সুতে মূলে সমুদায় 2 বছৰৰ অন্তত সুতে মূলে সমুদায় টকা ঘূৰাই দিম ইয়াৰ পিছত ইয়াৰ অন্যথা হলে আইনমতে দণ্ডনীয় হম আইনমতে দণ্ডনীয় হম
ঠিক ফ্ৰেণ্ডছ, ইয়াকে এনেকুৱাকৈ লিখি তাৰপিছত ইয়াৰ পিছতে ইতি লিখিব, তলত ইতি লিখিব। ইয়াতে শ্ৰী যোনে টকাটো লৈছে তেখেতৰ নাম ইয়াত উল্লেখ কৰিব, ঠাই ঠিকনা গোটেইখিনি ইয়াত উল্লেখ কৰিব, ক'ত ঘৰ কি কথা, তাৰিখো ইয়াত তলতো আপোনালোকে উল্লেখ কৰিব পাৰে। তাৰপাছত এইটো চাইডে আপুনি সাক্ষী বুলি লিখি সাক্ষী ইয়াত 3টা মানৰ চহী আপোনালোকে লৈ ল'ব পাৰিব। ইয়াত সাক্ষীৰ চহী আপোনালোকে ল'ব পাৰিব। চ' ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টোত এইটোৱে আপোনালোকক দেখুৱালোঁ যে আপোনালোকে এখন টকা ধাৰলৈ লোৱা চুক্তি পত্ৰ কেনেকৈ লিখিব পাৰে, তাকে এই ভিডিঅ'টোত দেখুৱালোঁ। চ' এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো